জোৰোণ অহাৰ আগমুহূৰ্তত কইনা এয়া সাজু হৈছে। দুই ভনীয়েকক মাজত লৈ ফটোৰ প'জ দিছে। এয়া জোৰোণ পিন্ধিবৰ কাৰণে মেহেন্দি চেহেন্দি আঁকি সাজু হৈ আছে। অকণমানিজনীক সাৱটি ধৰি শেষবাৰৰ বাবে এবাৰ কান্দিছে এৰি থৈ যোৱাৰ দুখত। এয়া কইনা সাজিছে কাচিছে, সজাই পৰাই তুলিছে সকলোৱে। কেশসজ্জা কৰিছে, সুন্দৰকৈ খোপা বান্ধিছে। এয়া খোপা বান্ধি দিছে লগৰীয়াই। সুন্দৰ খোপা। প্ৰস্তুত হৈছে ইতিমধ্যে কইনা। এয়া ধুনীয়াকৈ ফুলজালি মাৰি খোপা ৰেডি হৈ গ'ল। জোৰোণ আহি পাইছেহি ইতিমধ্যে। মাৰৰ অলংকাৰ থোৱা কাটি কৰি, ঐ ৰাম দেউতাৰৰ অলংকাৰ থোৱাহে, ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ, ঐ ৰাম হাতে জোৰে কৰি লোৱাহে। এয়া জোৰোণ পিন্ধিবলৈ কইনা প্ৰস্তুত। সম্পূৰ্ণ জোৰোণ পিন্ধাই উঠিলে। জোৰোণ পিন্ধি উঠি লগৰীয়াৰ লগত ফটোৰ প'জ দিছে। এয়া ফেমিলি ফটো। জোৰোণ পিন্ধাৰ পিছত এটা ফেমিলি ফটো হৈছে। এয়া জোৰোণৰ সাজত কইনা।